পৰিৱেশটো খুব ভাল পাই আছোঁ, যিটো আশা কৰিছিলোঁ তাতকৈ পৰিৱেশ খুব ভাল। আৰু মই ভাবোঁ যে জমদুৱাৰ সমষ্টিত এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব। বিভ্ৰান্তি কৰাৰ চেষ্টা কৰি আছে কি বিজেপি হিন্দু পাৰ্টি, তেনেকুৱা নহয়। হিন্দু খ্ৰীষ্টিয়ান সকলোৱে আমাৰ লগত ইয়াত সহযোগ কৰি আছে, কিন্তু বিৰোধীয়ে এই জমদুৱাৰত এই মাহলটো বনাবৰ চেষ্টা কৰি আছে। মই ভাবোঁ যে এই কৰাটো ভাল নহয়। সমাজক নিজৰ স্বাৰ্থত বিভাজন কৰা দলটোক ৰাইজে এবাৰ উচিত শাস্তি দিব বুলি মই ভাবোঁ। জনপ্ৰতিনিধি যেতিয়া ভাল নহয়, অঞ্চলবোৰ পিছ পৰি থাকে। জনপ্ৰতিনিধিয়ে যেতিয়া জিকাৰ পিছত ৰাইজৰ স্বাৰ্থত কাম নকৰে, ৰাইজে কষ্টত থাকে। অৰুণোদয় পোৱা নাই, ৰাচন কাৰ্ডৰ চাউল পোৱা নাই, এই মানে সৰুচে সৰু সুবিধাৰ পৰাও তেখেতসকল বঞ্চিত হৈ আছে। কৰি দুখ লগা কথা। কালি এটা ঘটনা ঘটিছে, কিন্তু গোটেই বিষয়টো মোৰ নলেজত নাই। ৰাতি মোৰ বহুত দেৰি হ'ল মেল মিটিং কৰোঁতে, আৰু ৰাতিপুৱা মই ওলাই আহিলোঁ, কিন্তু মানে আজি গম পাইছোঁ যে কিবা ঘটনা এটা হৈছে। চবে আইন শৃংখলাক সন্মান কৰি চলিব লাগে, আৰু আমি ভালদৰে থাকিব লাগে, সমাজ পৰিচালনা কৰিব লাগে বুলি মই কওঁ।